নমস্কাৰ বন্ধুসকল, মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি মই বনাবলৈ লৈছোঁ লুবিয়াৰ এটি অতি সুন্দৰ ৰেচিপি। তেতিয়াহ'লে বলকচোন মই ৰেচিপিটো কেনেদৰে বনালোঁ চাওঁ। ৰেচিপিটো বনাবৰ বাবে মই 1.5 কাপ লুবিয়া ৰাতিয়ে তিয়াই থৈ দিছিলোঁ আৰু এতিয়া পানীখিনি টুকি লৈছোঁ ভালদৰে। আৰু এতিয়া মই এইখিনি এটা কুকাৰত ভালদৰে ভৰাই ল'ম। চাওক মই কিদৰে ভৰাই লৈছোঁ। ইয়াত দি দিম মই অলপমান পানী দি দিম আৰু এটা ডাঙৰ সাইজৰ আলু মই কাটি ৰাখিছিলোঁ সেইখিনিও ইয়াতে দি দিম আৰু এইখিনি এতিয়া দুটা চিটি অহালৈকে ভালদৰে বইল কৰি ল'ম। লুবিয়াখিনি আৰু আলুখিনি ভালদৰে বইল হৈ গৈছে। এইখিনি এটা বাচনত ভালদৰে উলিয়াই ল'ম। এয়া চব উলিয়াই লৈছোঁ। এতিয়া এখন কেৰাহীত সৰিয়হৰ তেল ভালদৰে গৰম কৰি দি দিছোঁ মই কাটি থোৱা পিঁয়াজখিনি দি মই অকণমান লৰাই দিছোঁ আৰু লগতে দি দিছোঁ দুটা শুকান জলকীয়া। এয়া চব দি দিছোঁ আৰু লগতে দিছোঁ মই এখিলা তেজপাতখিলা দুটুকুৰা কৰি দিছোঁ মই আৰু লগতে দিছোঁ আদা নহৰু পেষ্টখিনি। আৰু ইয়াত দিছোঁ এতিয়া মই গোটা জিৰাকেইটা, ৰেড চিলি পাউডাৰ, ধনিয়া পাউডাৰ আৰু লগতে হালধি পাউডাৰ। এইখিনি সকলো দি মই ভালদৰে মিক্স কৰি দিছোঁ। এতিয়া দি দিম মই ইয়াত বিলাহীখিনি অলপ লৰাই দিম আৰু বিলাহীৰ কেঁচা গোন্ধটো নোযোৱালৈকে অলপমান ভাজি থাকিম। এইখিনি ভালদৰে ভাজ খোৱাৰ পাছত এতিয়া দি দিম লুবিয়া আৰু আলুখিনি। এইখিনি দি ভালদৰে লৰাই দিম। এতিয়া দিম ইয়াত জোখমতে নিমখ দি ভালদৰে লৰাই লৈ মই দিলোঁ ইয়াতে পানী। পানীখিনি দিয়াৰ পিছত এটা ভালদৰে উতল আহিবলৈ দিম। এয়া চাওক কি সুন্দৰকৈ উতলিছে। উতল অহাৰ পাছত অলপ সময়ৰ কাৰণে ৰাখিলোঁ আৰু এয়া হৈ গ'ল আমাৰ লুবিয়াৰ মাছালা কাৰী। চাওক কি সুন্দৰ হৈছে, দেখিয়ে একেবাৰে খাওঁ খাওঁ লাগি গৈছে। এয়া আমাৰ লুবিয়াৰ মাছালা কাৰী খাবৰ বাবে একেবাৰে ৰেডি। এইখিনি আপুনি ভাতৰ লগত, লুচিৰ লগত, ৰুটিৰ লগত আৰু পৰঠাৰ লগতো খাব পাৰে।